ওই বার ইমপিয়ে বলে নাকো ফুটেছে চাও কোনি ফুটাই দিছি নিজে ফুটাইছো ভগবান আমার এঞ্জেলে কবা আমি কচোন এই স্যার কি ডাঙৰ কি কবা জানে আমাৰ এঞ্জেল হেল্ল' এভৰিৱান আপোনালোকে চাই আছে এঞ্জেল ডায়েৰী তো এঞ্জেল ডায়েৰী আনতে ভিতৰলৈ আজি পুনৰবাৰ স্বাগতম জনাইছো মই আজি মাংস বনাম আৰু গৰম বন্ধ বুলি আজি আমাৰ ঘৰত দুজন একদম ডাঙৰ আলহী আহিব তো তাৰ বাবে এইপিনে মাংস আনিছে আৰু আজিৰ চেফ হৈছে এইজন মহান পুৰুষ লেগ পিস দুটা আছে আমাৰ এঞ্জেলে লেগ পিস খাই বিৰাট ভাল পায় সেই কাৰণে এঞ্জেলৰ কাৰণে লেগ পিস বনাই আনিছো লোকেল মাংস আমাৰ ইয়াতে লোকেল মুৰ্গী দাম 500 টকা কেজি আপোনালোকৰ ফালে কিমান ক'ব আজি বলে 600 টকা লৈছি আৰু বেছি আছে 1 কেজি ও বঢ়িয়া মইতো 1.5 কেজি আনবা দিছো আৰু আমাৰ এঞ্জেলে এইপিনে খাই আছে চিপছ আজি কি বেলেগ ষ্টাইলত বনাবা নেকি তুমি তো বৰ্তমান কৰি আছো মেৰিনেট বুলি কয় মেৰিনেট কৰি আছো হালদি বা পেকেট তো হিজি আলছিলো আৰু ইয়াতে আদা ৰগুন জাব্ৰাং জলকীয়া গোটা জিৰা সব দিয়া হৈছে এটো দিস ইজ মাই ৰেচিপি তাকে কবা খুজিছিলো মই মুখ ডান আছে আৰু আদা ৰগুনৰ পেষ্ট কিনো ইয়াতে উলাই লোৱা হল এবাৰ হেনো ইয়াতে পিয়াজ পেষ্ট কৰি লব সৰু সৰুকে কাটবা লাগব কিন্তু সৰু সৰুকে কাটবা লাগব ডোন্ট টিচ মি এই বাট দেচোন কেংকি দিয়া ইমান দিনে মই ৰান্ধাই খালাক আৰু আজি মোকে শিকাবা মানা কৰছি একলা সব মই শিকাৱা হনা তই বিয়াৰ আগতে মই মাংস বনাই নাছিলো মনত আসলে তো কিতাবে পাকঘৰত সোমাইয়ে পাইছিলা না টেষ্ট হা পিয়াজৰ হিনি কিয়া কাটি দেনে বগা বগাখিনি তো ফ্ৰেন্ডস মাংসখিনিত হালধিৰ লগতে আদা ৰগুন জলকীয়া জাব্ৰাং জিৰা যিখিনি পেষ্ট বনাই থোৱা আছিল সেইখিনিও ইয়াতে হানি দিছে আৰু লগতে নিমখ দিছে তো এনেকে গোটেইখিনি হানি অলপ সময় থৈ দিছে তো ফ্ৰেন্ডস ফাইনালি আমাৰ ঘৰত ডাঙৰ আলহী দুজন নহয় দুজনী আহি পালে তো সেই দুজনী হৈছে মই আপোনালোকক দেখাই আছো 1 2 3 গো এ বলে নাই নন্দৰ বলে ন আজি কি খাই যায় আনা নেকি একো খাই আনাই এই কাৰণে বল নাই আমাৰ এঞ্জেলে কবা আমি কচোন এই স্যার কি ডাঙৰ বলে আমাৰ এঞ্জেলৰ মাতটো বেছি ডাঙৰ ন কি খাবি আজি কি মাংস খাবি আজি তো মাংস আনা নাই নহয় কণী আনছো ন তোৰ বডি নাই বডিটো নোৱা হৈ গৈছে অলপ খাবি বেছিকে লেগ পিস আনছি তো গাইস এই দুজনী আলহীৰ কাৰণে আজি আনিছে লোকেল চিকেন আৰু এঞ্জেলৰ কাৰণে আনিছে লোকেল চিকেনৰ লেগ পিস তো এটা আমি বনোৱা আৰম্ভ কৰো ন কি হলে নহয় খুৰা তোমাৰ খুৰা নেকি তোমাৰ দেউতাই হয় বিবাৰ খুৰা হয় শনিবাৰ খুৰা হয় তোমাৰ কি ওই বার ইমপিয়ে বলে নাকো ফুটেছে চাও কোনি ফুটাই দিছি নিজে ফুটাইছো ভগবান তো নিজে ফুটাইছা হে মস্ত নাকটো বিখা নাই ইয়ে রাম বেজি তো দেন কে ঘুরে আছে ইমান ইচ্ছা গিছে নাক ফুলি পিনবা ও মাই গড ওয়াও বেলেগক ফুটাই দিবাই ভয় লাগে আৰু তই নিজে ফুটাইছা চাওকচোন চাওক গাইস তাইৰ শখ নাক ফুলি পিন্ধাৰ নিজে ফুটাই লৈছে নাই আৰু হালকা ফুটাবা লাগব আবৰে ফুটাই দিবা দিবি নহলে পাৰ্লাৰত যাই ফুটাবি নহলে আৰু গাইস এপিনে বাহিৰতে আনি লৈছো কিন্তু জুইকুৰা ধৰছিলো মাত্ৰ জুইকুৰাই নুমাই গেল নুমাই গেল আও কি কৈছা হলিমা জুই ধৰছো জুইকুৰা ধৰবাই পৰা নাই ধৰবা পাৰা নাই মান ডাঙৰ হলা ডাঙৰ হলো গেছত বনে জুইত ধৰবা পাৰি গেছো ন খৰি ঠাণ্ডা হয় সেইদিনাখনে বহুত ডাঙৰ খানা হয় আমাৰ ঘৰত ডাঙৰ আলহী দুজনী আহিছে নহয় এঞ্জেলে ডান্স মাৰি আছে ফুৰ্তি লাগছে তাই কিন্তু আমি বহি আছো ইটা বহি খা ডাঙৰ হলি কাম কৰি দিব লাগিব আমি বুঢ়া হলি তন্দে বনাই খাব লাগিব আমাক বাপ
পাও খুড়ীমা জুই ধৰছা পৰি আছে নে কি টুক টুককে হে গাইস জুইও পৰে টুক টুক টুকটুককে আৰু এইপিনে কেৰাহী বহাই দিছো আৰু এইপিনে যা যোগাৰবিলাক আনি লৈছো চব এয়া মাংস দিম এয়া পিঁয়াজ পেষ্ট বনাই থৈ দিয়া গোটেইখিনি ঢালি দিওঁ তহঁতৰ দুইজনকে কি কি গৃহ কাৰ্য দিছে ক এতিয়া মোক গোটেৰে দিছে 8 খান জাগা আমাৰ 8 খান দিছে কিমানখিনি আগবাঢ়িল ক এখন হ'ল মাত্ৰ তোৰ এন্ড হস বা দুখন হ'ল দেখছা তই পিছ পৰি আছা এন্ড মাত্ৰ 7 খান 8 খান দিছে তই বায়েক না তাই বায়েক তাই বইনাকৰ বায়েকৰ হোৱাই নাই বইনাকৰ আগৰ হৈছে আৰু আমাৰ এঞ্জেলেতো স্কুল বন্ধ দিনাৰ পৰা কিতাপ পেলালা নাই ন নপঢ়ে তাই তো মাংসখিনিত আলু দিব হৈছে গতিকে আলু দিলোঁ কাৰণ আলু অবিহনে মাংস আধৰুৱা আৰু এইপিনে আদা ৰগুনৰ পেষ্টখিনিও গোটাই ঢালি দিলোঁ আৰু এইপিনে আমাৰ এঞ্জেলে ৱালৰ কালাৰ মোক লগাই দি আছে আৰু এঞ্জেল আৰু চেনি টিভি চাব গ'ল টিভি ৰুমত আৰু ৰিম্পী আৰু মই মানে মিঠে আৰু মই এইপিনে মাংস বনাই আছোঁ কি কৰিছ এইবিলাক এই গৰমত চাচোন ফেন চলাই কম্বল উৰি আছে আৰু এইগিলা টেবুল চেবুল গাৰু বা উৎপাদ নাছে কিয়া মোবাইল নাচাই ইমান দিয়া মোবাইলটো দিয়া দিয়া ভাত খাবার হ'বই আৰু চিকেন খাবার হ'বই লাগি গেছি চা মোবাইলটো থৈ দিয়া মা নাচাই ইমান মোবাইল কি হৈছে আঞ্জা ভাল তো ফ্ৰেণ্ডছ আপোনালোকক হেনো ৰিম্পীয়ে এটা গান গাই শুনাব কি গান গাবি এইটো গান ৰিলিজে হোৱা নাই তোৰ মাতটো দুগুণ সোমাই গৈছে তোৰ তো ফ্ৰেণ্ডছ ডাঙৰ আলহী তিনিজনক এতিয়া ভাত দেও আমাৰ আঞ্জা হৈ গ'ল হাই লেগ পিচ খাব ৰেডি তই খাবি না নাখা লেগ পিচ তই খাবি তো দুটা লেগ পিচ আছে এটা চেনি এটা এঞ্জেলৰ আৰু ৰিম্পী বোলে নাখায় চলিকেইটাৰ চকুত টোপনি কিন্তু আমাৰ এঞ্জেলৰ চকুত টোপনি নাই দেই হেনা তোৰ টোপনি লাগছি খাই লৈ এবাৰ ঘুমাই থাকবি তিনিও ঘুমাবি এঞ্জেলে পিছত টোপনি যোৱাৰ পিছত মোৰ লগত হামো দিব ন ৰ এটা কথা সুধিব পাৰিছোঁ ন আঞ্জাখন কেনে হৈছে মজা হৈছে নেকি মজাটো আৰু কেনে বস্তু টোপনি লাগছে বেছি ইয়াতে ক'বই পৰা নাই ভালকে আমাৰ এঞ্জেলৰ কিন্তু টোপনিয়ে নালাগে দেই এইটো টোপনি খাই আছে खा भलके और अगर तुम लोगों को ये वीडियो पसंद आई तो यार लाइक मार दो और नहीं आई तब भी लाइक मार दो क्योंकि फर्क नहीं पड़ता सही बता रहा हूँ फर्क नहीं पड़ता बस लाइक मार दो और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर कुछ भी फेंक के मारो ये माइक फेंक के मारो ये कैमरा फेंक के मारो मैंने उल्टा बोल दिया लेकिन मुझे फर्क नहीं पड़ता है बस सब्सक्राइब करो मुझे नहीं पता